Hello friends. Hello guys. আজি হৈছে 9 অক্টোবৰ এটা বিশেষ দিন আমাৰ কাৰণে। আজি আমাৰ তৃতীয় বিবাহ বাৰ্ষিকী মানে থাৰ্ড ম্যাৰেজ এনিভাৰ্সাৰী। তো আজি এই বিশেষ দিনটো আমি অলপ বিশেষ ধৰণে সেলিব্ৰেশন কৰিম বুলি ভাবিছো। আপোনালোকক দেখাম কেনেকৈ আমি আমাৰ এনিভাৰ্সাৰী সেলিব্ৰেট কৰো। কিন্তু এটা কথা কওকচোন, আজিৰ পৰা যদি 10 বছৰ আগত অক্টোবৰ মাহত মানে আমি যদি এনেকৈ ভিডিঅ' কৰিব লাগিল হয় তেতিয়াহ'লে এনেকৈ পাৰিলে নেকি টি-শাৰ্ট পিন্ধি কিনে? নিশ্চয় আমি নোৱাৰিলো হয় সোয়েটাৰ পিন্ধি কিনে কপি ভিডিঅ' বনাব লাগিল হয়। কিন্তু আজি চাও ওপৰত ফেন দিয়া আছে, ফেন দি কিনে ভিডিঅ' বনাব লগা হৈছে। কিন্তু কিয় এনেকুৱা অৱস্থা কিয় হৈছে? 10 বছৰৰ ভিতৰত ইমান ক্লাইমেট চেঞ্জেছ কিয় হৈছে? ইয়াৰ বাবে বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু মুখ্য কাৰণ হৈছে ডিফৰেষ্ট্ৰেচন মানে গছ-গছনি কটাৰ ফলত এনেকুৱা অৱস্থা হৈছে। প্ৰকৃতি আৰু গছ-গছনি আমাৰ কাৰণে কিমান প্ৰয়োজন আপোনালোকক সেইটো কোৱাৰ প্ৰয়োজন নাই। আপোনালোকে হয়তো বহুতে নেজানে যে পৃথিৱীৰ প্ৰায় 30% ভূমি জংঘল আৰু গছ-গছনিয়ে আগুৰি আছে। আৰু এইটো মানে বহুত দুখৰ কথা যে সাইন্টিষ্টসকলে বৈজ্ঞানিকসকলে মানে অনুমান কৰিছে আগন্তুক 100 বছৰৰ ভিতৰত যিবিলাক বৰ্ষাৰণ্য মানে ৰেইনফৰেষ্ট বিলাক আছে সকলোবিলাক নোহোৱা হৈ যাব আমাৰ মানে মানুহে গছ-গছনি কটাৰ উৎপাদন। বিভিন্ন কাৰণত মানুহে গছ-গছনি কাটিবলগীয়া হৈছে, যেনে ধৰক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন আৰু ৰেচিডেন্সিয়েলৰ কাৰণে জংঘলবিলাক কাটি মানুহে বসতি লৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল সকলোতকৈ যিটো কাৰণত গছ-গছনি বেছিকৈ কটা হৈছে সেইটো হৈছে এগ্ৰিকালচাৰৰ কাৰণে, খেতি-বাতি কৰাৰ কাৰণে। মানে মানুহে গছ কাটি তাত পথাৰবিলাক মুকলি কৰি তাত খেতি কৰিছে আৰু গছবিলাক কাটিছে, নতুনকৈ গছ ৰোৱা নাই। আৰু গছ নোৰোৱাৰ ফলতে এনেকুৱা ক্লাইমেট চেঞ্জেছ হৈছে। আজি অক্টোবৰৰ মাহতো এনেকৈ ঘামি জুমি মানে ভিডিঅ' বনাব লগা হৈছে। আপোনালোকে হয়তো নাজানে প্ৰতি ছেকেণ্ডত গোটেই পৃথিৱীত 1.5 একৰ গছ-গছনি লগতে জংঘল কাটি থকা হৈছে। এইটো ভিডিঅ' বনাই থকাৰ সময়তো বহুত একৰ মানে এৰিয়াৰ জংঘল অলৰেডি কাটি আছে, এতিয়াও কাটি থকাই হৈছে। ৱৰ্ল্ড ৰিচোৰ্চেছ ইনষ্টিটিউটৰ এটা ৰিপৰ্ট অনুসৰি প্ৰতি বছৰে 12 পৰা 17% গ্ৰীণ হাউচ গেছ নিৰ্গত হৈছে একমাত্ৰ গছ-গছনি কটাৰ ফলত। মই যে অলপ আগতে ক'লো যে প্ৰতি ছেকেণ্ডত 1.5 একৰ জংঘল কাটি থকা হৈছে। সহজ ভাষাত যদি বুজাই দিওঁ, প্ৰত্যেক 1 মিনিটত 36খন ফুটবল ফিল্ডৰ সমান মানে গছ-গছনি কাটি থকা হৈছে, জংঘল কাটি থকা হৈছে। ভাবি চাওক 36খন ফুটবল ফিল্ড কিমান ডাঙৰ এৰিয়া। আৰু গ্লোবেল ৱাৰ্মিঙৰ সকলোতকৈ অন্যতম কাৰণ হৈছে এইটোৱে। আৰু তাৰ ফলতে ইমান গৰম বাঢ়ি গৈছে। আমাৰ অসমতো ইমান বেছি গৰম বাঢ়ি গৈছে। হিষ্ট্ৰীত অক্টোবৰৰ মাহত এবাৰ সবচে বেছি তাপমান মানে ৰেকৰ্ড কৰা হৈছে 35 ডিগ্ৰী চেলচিয়াছ চাগে। ইমান মানে গ্লোবেল ৱাৰ্মিং, কিমান ক্লাইমেট চেঞ্জ হৈছে আপোনালোকে নিজে ভাবি চাওক। কিন্তু এই ক্ষেত্ৰত আমি কি কৰিব পাৰো? আৰু এই ক্ষেত্ৰত এনেকুৱা কিছুমান সংস্থা আৰু NGOৰ নাম ল'ব লাগিব যিয়ে মানে এনেকুৱা প্ৰব্লেমৰ পৰা আমাক বচাবলৈ গছপুলি ৰুই বা বিভিন্ন প্ৰজেক্ট হাতত লৈ গছপুলি ৰুই কিনে মানে পৃথিৱীখন সেউজীয়া কৰিবলৈ চেষ্টা কৰি আছে। আৰু আজিৰ এই বিশেষ দিনটোত যিহেতু আমাৰ এনিভাৰ্সাৰী আজি আৰু লগতে আজি লক্ষী পূৰ্ণিমাও, গতিকে আজিৰ এই বিশেষ দিনটোত আমাৰ এনিভাৰ্সাৰী চেলিব্ৰেট কৰিম এনেকুৱা এটা সংস্থাৰ লগত জড়িত হৈ যিয়ে মানে গছপুলি আজি বৃক্ষৰোপণ কৰিব আৰু তেওঁলোকৰ লগত আমিও যিমান পাৰো সহযোগ কৰিম। আৰু তেওঁলোকে 2000 গছপুলি ৰোৱাৰ পদক্ষেপ এটা হাতত লৈছে। আৰু আমাৰ আনন্দ মিস্ত্ৰী চিন্ধি আৰু তৰুবিদ্যা হিন্দী চেনেলৰ ফালৰ পৰা মানে সক্ষমতা অনুসৰি আমিও গছপুলি মানে ডনেট কৰিছো তাত। তো আপোনালোকক দেখাম আজি তাত গৈ কিনে। এডাল গছপুলিৰ নামত তেওঁলোকে 200 টকাকৈ লৈছে। আপোনালোকে হয়তো ভাবিছে যে 200 টকাকৈ এডাল গছপুলিত কেনেকৈ? আচলতে আমি গছপুলি ৰুলেই নহ'ব, গছপুলিডাল ভালকৈ প্ৰতিপালন কৰাটো সকলোতকৈ ডাঙৰ কথা। যাতে গৰু ছাগলীয়ে খাব নোৱাৰে গছপুলিটো ৰোৱাৰ পিছত, তাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা ল'ব। গছপুলিটো স্থায়ী কৰাৰ কাৰণে চাৰিওপিনে বেৰ দিব। গতিকে এইখিনি কৰিবলৈ তেওঁলোকে এটা গছপুলিত 200 টকাকৈ ল'ব লগা হৈছে। আজিৰ আমাৰ এই বিশেষ দিনটোত মানে এনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰিম বুলি মানে ভবা নাছিলো। আৰু এনেকৈ চেলিব্ৰেট কৰিব পাই মানে আচলতে বহুত সুখী আমি, কাৰণ এনেকুৱা চান্স মানে সদায় পোৱা নাযায়। স্পেচিয়েল আজি মিলি গৈছে সকলোখিনি। আজিও গছপুলি তেখেতসকলে আজি আৰম্ভটো কৰিব আৰু এনিভাৰ্চাৰীও আজি, লক্ষ্মী পূজাও আজি। গতিকে আজি বহুত ভাল দিন আমাৰ কাৰণে এটা। আৰু আমি ভাবো ইয়াতকৈ মানে ডাঙৰ চেলিব্ৰেশ্যন একো হ'ব নোৱাৰে। তো বলক ফ্ৰেণ্ডছ, এতিয়া তালৈকে গৈ থাকো য'ত বৃক্ষৰোপণ কাৰ্যসূচীটো কৰা হ'ব। তালৈকে আমি যাম আৰু আপোনালোককো দেখাম। ফ্ৰেণ্ডছ, আমি ইয়াতে আহি পালো য'ত কাৰ্যসূচী আৰম্ভ হ'ব, যিটো NGO থ্ৰুৰে এই কাৰ্যসূচীটো আৰম্ভ হ'ব, যিটো মানে এটা বহুত ভাল পদক্ষেপ লৈছে এওঁলোকে। এওঁলোকৰ NGOটোৰ বিষয়ে আপোনালোকে এওঁলোকৰ মুখেৰে শুনকচোন। কংগ্ৰেচুলেশ্যনছ আপোনালোকৰ এনিভাৰ্চাৰীৰ কাৰণে। থেংক ইউ। ধন্যবাদ জনাইছোঁ আপোনালোক আমাৰ এই কাৰ্যসূচীটো অহাৰ কাৰণে। তো আমাৰ কাৰ্যসূচীটো আজি লৈছোঁ যে বজালী জিলাত, সমগ্ৰ বজালী জিলাত আমি 2000 গছপুলি ৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। গছপুলি ৰোপণ মানে কি বহুতবিলাক আপোনালোকেও দেখি থাকে যে গছপুলি সকলোৱে ৰোপণ কৰেহে, তাৰ কিন্তু প্ৰতিপালন কেতিয়াও নকৰে। তো গছবিলাক তেনেকৈ তাৰমানে গছপুলিডাল গছপুলি হৈয়ে থাকে বা গছপুলিডাল ছাগলী গৰুৱে খাই পেলাই, হয়নে? তো তেনেকুৱা আমি সেইটো বিচৰা নাই। আমি অলপ কমকৈ ৰুম, তাৰমানে 2000 গছপুলি লৈছোঁ আমি সদ্যহতে। তো 2000 গছপুলি ৰুই আমি
এই প্ৰজেক্টটো আৰম্ভ কৰিম আৰু ভৱিষ্যতলৈ এই প্ৰজেক্টবিলাক আমি আগবঢ়াই লৈ যাম। চাওক আপোনালোকৰ ভাৰতৰ মানে কি ফৰেষ্ট কভাৰ ডাটা হিচাপত মানে কি আমাৰ ভাৰতত ফৰেষ্ট কভাৰ থাকিব লাগে গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতে 33%, কিন্তু আমি যদি চাওঁ বজালী জিলা আৰু বৰপেটা জিলা বৰ্তমানৰ এই দুখন জিলাত মানে কি ফৰেষ্ট কভাৰ টোটেল আছে 5% অনলি। আমাক লাগে একচুৱেলি মানে কি ভালকৈ সুচাৰুৰূপে জীয়াই থাকিবৰ কাৰণে 33% লাগে, কিন্তু আমাৰ ফৰেষ্ট কভাৰ আছে মাত্ৰ 5%। তো এই 5%ৰ পৰা আমি 33% এচিভ কৰিবৰ কাৰণে কিন্তু আমি বহুত সময় লাগিব। আমি বুলি নহয়, আমিও মানে সামান্য এটা প্ৰচেষ্টাহে লৈছোঁ 2000 গছপুলি ৰুম বুলি। সকলোৱে যদি সহযোগ কৰে তেতিয়াহ'লে এইটো আমাৰ মাছ প্লেণ্টেশ্যন ড্ৰাইভ হ'ব। তো তেতিয়া আমি 5%ৰ পৰা আমি 33% মানে খুব সোনকালে এচিভ কৰিম। আপোনালোকৰ NGOটোৰ নাম? আমাৰ NGOটোৰ নাম জানবৃদ্ধি ফাউণ্ডেশ্যন। 2019 চনত আমি এই NGOটোৰ কাম ষ্টাৰ্ট কৰিছিলোঁ। আপোনালোকে সদায় ৰেলৱে ক্ৰচিং কৰে, তো ৰেলৱে ক্ৰচিঙত কি হয় আপোনালোকে বহুত সময় তাৰমানে ট্ৰেইনখন যোৱালৈকে আপোনালোকে ৰখিবই লাগে, প্ৰায় 10 মিনিট সময় 15 মিনিট সময় তেনেকুৱাকৈ আমি বহুত সময় ৰখিব লগা হৈ যায়। সেই সময়খিনিত আমি অনুভৱ কৰোঁ যে ৰ'দটোৱে কিমান কষ্ট দি আছে, হয়নে? এডাল গছৰ ছাঁ হ'লে মানে কি সাধাৰণ এডাল মই যেতিয়া পাৰ হওঁ তেতিয়া কি হয় ওচৰত এডাল গছ মানে আমাৰ অঞ্চলত তাতে এডাল বগৰী গছ আছে আৰু সেই এডাল বগৰী গছৰ তাৰ মানে ওচৰতে গোটেইবিলাকে ৰখে। তাতে গোটেইবিলাক সোমাব পাৰে নোৱাৰে সেইটো কথা নহয়, কিন্তু তাৰ ওচৰত ৰখে যে ভাবে ওচৰৰ পৰা অলপমান হ'লেও যেনেকুৱা বীৰবলৰ কাহিনীটোত আছিলে যে দূৰৰ পৰা তাপ পাইছে, তেনেকুৱা মানে গছডালৰ ওচৰত থাকিলে কিবা এটা আমি চাহ পাম, তেনেকুৱা এটা অনুভৱ হয়। যিবিলাক আমি অনুভৱ নকৰাকৈও কষ্ট পাই আছোঁ সেই কষ্টবিলাক আমি অলপ কম কৰিব খুজিছোঁ। নিজৰ কষ্ট, বেলেগৰ কষ্ট নহয়, কিন্তু নিজৰ লগতে যেতিয়া মানে কি পাব্লিকৰো সুবিধা হ'ব, সেইটো আমি সমাজৰ কাৰণে ভাল হ'ব, সেইটোৱে ভাল পাম। তো গাইজ আপোনালোককতো জনালোৱে যে ইয়াত আপোনালোকে ডনেট কৰি কিনে গছপুলি ৰুব পাৰিব বা আপোনালোকৰ ওচৰৰো কোনোবা NGOৰ লগত কণ্টেক্ট কৰি গছপুলি ৰুব পাৰিব বা নিজেও ৰুব পাৰিব গছপুলি। কিন্তু তাৰ উপৰিও আপোনালোকক আজি এনেকুৱা প্লেটফৰ্ম এটাৰ বিষয়ে ক'ম য'ত আপোনালোকে ঘৰত বহি মানে মোবাইল টিপি কিনেহে আপোনালোকে গছপুলি ৰুব পাৰিব ফ্ৰীতে। তো প্লে ষ্ট'ৰত ইক'চিয়া নামৰ এটা এপ আছে, মানে একচুৱেলি এখন ব্ৰাউজাৰ হয়, চাৰ্চ ইঞ্জিন এটা হয়, যেনেকৈ গুগল তেনেকৈ এটা চাৰ্চ ইঞ্জিন হয়। গতিকে আপোনালোকে যদি তাত গুগলৰ সলনি ইক'চিয়াত চাৰ্চ কৰে 45 চাৰ্চৰ বিনিময়ত আপোনালোকে এডাল গছপুলি ৰুব পাৰিব। মানে আপোনালোকে যদি এটা চাৰ্চ ইঞ্জিন ইউজ কৰে, জানে আপোনালোকে যেনেকৈ গুগলে পইচা কামাই কৰে, তেনেকৈ যিকোনো চাৰ্চ কৰিলে সিহঁতে মানে পইচা পায়। সেই যিটো ৰেভিনিউ জেনেৰেট হ'ব 45 চাৰ্চত যিখিনি ৰেভিনিউ জেনেৰেট হ'ব তাৰ পৰা এডাল গছপুলি ৰুব পৰা যায়। গতিকে তেওঁলোকৰ মানে মেইন উদ্দেশ্যটো হ'ল গছপুলি ৰোৱা এই ব্ৰাউজাৰখনৰ। তেখেতসকলে মানে গোটেই পৃথিৱীত বহুতখন দেশত মানে এনেকুৱা কাম কৰি আছে, এই ব্ৰাউজিঙৰ জৰিয়তে যিখিনি ৰেভিনিউ জেনেৰেট হয় তাৰ দ্বাৰা বিভিন্ন NGOৰ লগত কণ্টেক্ট কৰি গছপুলি ৰুৱে। এইটো চাওক ইক'চিয়া ব্ৰাউজাৰ এইখন, আৰু ইয়াত লিখা আছে চাওক 159 মিলিয়ন ট্ৰি প্লেণ্টেড বাই ইক'চিয়া কমিউনিটি। কিমান গছ ৰুইছে আপোনালোকে নিজে ভাবি চাওক। গতিকে আপোনালোকৰ লাইফষ্টাইলত যদি সৰু চেঞ্জেছ এটা কৰে, সেই চেঞ্জেছ মানে গুগলত সলনি যদি মাজে মাজে ইক'চিয়াও ব্যৱহাৰ কৰে, মানে আপোনালোকৰ এই পদক্ষেপৰ জৰিয়তে কিমান মানে পৃথিৱীখনত চেঞ্জেছ আহিব আপোনালোকে নিজে ভাবি চাওক। আমি অকল 2000 গছপুলি এটা যিকোনো মুহূৰ্ততে নহয়, আমি যিকোনো অকেজনতে নহয়, কোনোবাৰ জন্মদিন হওক, কোনোবাৰ এনিভাৰ্চাৰী হওক, যিকোনো অনুষ্ঠানতে আমাক কেক কাটাৰ সলনি আপোনালোকে এডাল গছপুলি দিয়ক, প্ৰতিপালন আমি কৰিম। আৰু যিসকলে ইয়াত গছ ডনেট কৰিব বিচাৰে গছপুলি 200 টকা দিলে আপোনাৰ নামত আমি গছপুলিটো ৰুম, প্ৰতিপালন কৰিম আৰু গছডাল স্বাৱলম্বী নোহোৱালৈকে গোটেই দায়িত্ব, সম্পূৰ্ণ দায়িত্ব আমি ল'ম। আপোনালোকে যদি এওঁলোকৰ তাত ডনেট কৰিব খোজে তেতিয়াহ'লে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত তলত লিংক দিয়া থাকিব, তাত গৈ কিনে আপোনালোকে ডনেট কৰিব পাৰে। আৰু আপোনালোকৰ কিবা ফিউচাৰ প্ৰস্পেক্টিভ আছে নেকি? হয়, আমি এই প্লেণ্টেশ্যনৰ লগতে আমি ফ্ৰী এডুকেশ্যন মানে স্কলাৰশ্বিপৰ কাৰণে আমি এডুকেশ্যন ফ্ৰী দিয়াৰ মানে চেষ্টা কৰি আছোঁ আৰু অলৰেডি যোৱা বছৰ কৰিছোঁৱে। আমি NTSC আৰু NMMSৰ কথা জানে আপোনালোকে, যোৱা বছৰ আমি এইটো কাম কৰিছোঁৱে অলৰেডি। নেশ্যনেল লেভেল মানে যি স্কলাৰশ্বিপ টেষ্ট হয় NTSC বুলি বা আৰু NMMSC, সেই দুটাৰ কাৰণে আমি কোচিং দিছিলোঁ। তাত আমাৰ বজালী জিলাত টোটেল মানে কি এইবাৰ মানে আগৰ ৰেকৰ্ড বহুত কাটি এইবাৰ 150 জনে স্কলাৰশ্বিপটো পাইছে। অনলি NTSC বা NMMSC বুলিয়ে নহয়, আৰু বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ কাৰণে আমি ফ্ৰী কোচিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। আৰু গছপুলিবিলাক এনেকৈ ঠায়ে ঠায়ে ৰোৱা হৈছে। চাওক ইমান ধুনীয়াকৈ পুলিটোৰ চাৰিওপিনে ফেঞ্চিং দি দিছে যাতে গৰু ছাগলীয়ে একো অনিষ্ট কৰিব নোৱাৰে। তো গাইজ আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ। নিশ্চয় এই ভিডিঅ'টোৰ পৰা আপোনালোকে ভাল ইনফৰমেশ্যন এটা পালে, আৰু আগন্তুক সময়তো আমি এনেকুৱা ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকেও যাতে গছপুলি ৰোৱাত মানে এওঁলোকক সহায় কৰে বা নিজেও গছপুলি ঘৰত নিজে ৰুব পাৰে, আৰু বা এপটো ইউজ কৰি কিনেও তেনেকৈ গছপুলি ৰোৱাত সহায় কৰিব পাৰে। আৰু আপোনালোকে নাভাবিব যে এই ভিডিঅ'টো পেইড প্ৰমোশ্যন, কোনো পেইড প্ৰমোশ্যন নহয়। মানে গছপুলি ৰোৱাৰ কাৰণে মানে কোনো পেইড প্ৰমোশ্যন কৰাৰ দৰকাৰ নাই বুলি আমি ভাবোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব।
আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব তো আজিলৈ ইমানে বাই বাই